সকলোৱে আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু আজি হৈছে শনিবাৰ আমি এতিয়া এফালে যাবলৈ ওলাইছোঁ যাবলৈ ওলালোঁ আৰু এয়া স্কুটি ৰেডি মাইনাক ফোনত কথা পাতি আছে ফটো চটো মাৰি পুৰা ৰিলছ বনাই ল'লোঁ আৰু এতিয়া আমি আকৌ যাবলৈ লৈছোঁ বেছি দূৰ নহয় আজি পাইছিলোঁৱে ফটো চটো মাৰিলোৱে আচলতে মানে চকলেট দুটা লৈ আহিছিলোঁ চকলেট দুটা খালোঁ মানে একদম মেল্ট হৈ যাব যে নহ'লে ভাত পানী খোৱা হোৱা নাই সেইকাৰণে চকলেট দুটাকে খাই ল'লোঁ আমি আচলতে আহিছোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ আৰু মইদাপুৰীয়া নামঘৰলৈ প্ৰত্যেক বছৰে অহা হয় মই জীয়ৰী দিনৰ পৰাই আহি আছোঁ আৰু মাজতে বিয়া হোৱা বছৰটো মই অহা নহৈছিলে কিন্তু মোৰ বিশেষ একো বিপদ নাথাকিলে মই প্ৰত্যেক বছৰে আহোঁৱে মই ঘৰৰ পৰাই সকলোবোৰ লৈ আহিছোঁ ধূপ চাকি যি হয় মানে চব মই লৈ আহিছোঁ ইয়াতে আৰু কিনিবলগীয়া একো নাই চাকি দিম আৰু মইনাপুৰীয়াত যাম আৰু আহিম বুলি আহিছোঁ আৰু ইয়াতে সোমাই দেখিলোঁ আগতকৈ বহুত মানুহ কম মানে আগতে বহুত মানুহ হৈছিলে আজি শনিবাৰ কাৰণেও চাগে কম হ'ব পাৰে মানুহ নহ'লে ইভাগে বহুত মানুহ হয় আগতে আৰু এইবিলাক চবচোন আৰু ইয়াতে ভৰি হাত ধুই ল'ম যিহেতু ইমান দূৰ আহিলোঁ আৰু অলপ ফ্ৰেছ হৈ লৈ পিনি চাকি দিবলৈ সোমাম আৰু চাকি দিয়া টাইলছটো পূৰা পিছল হৈ আছিলে মানে তেল পৰি থাকে যে সেইকাৰণে পিছল হৈ আছিলে আৰু ভাল মানে আগতে যে মই চাকি দিবলৈ সুবিধা নাপাওঁ ইমানেই মানুহ হয় এতিয়া মানে একদম আহি আৰু ডাইৰেক্ট চাকি দিব পাৰিছোঁ ইমান ভাল লাগিছে আৰু ইয়াতে যে প্ৰসাদ খাবলৈ পাম মই সেইটো আশা নকৰোঁ কিন্তু কৈছোঁ বহুত দেৰি হ'ব কাৰণ ভিৰ বহুত থাকে নাই এনেই আৰু নাম লৈ থাকোঁতে অলপ দেৰি হয়গৈ সেইকাৰণে আমি প্ৰসাদলৈ নৰওঁ অলপ টাইম এনেই বহিম আৰু ইয়াতে অলপ টাইম বহি পানি আৰু ডাইৰেক্ট মইনাপুৰীয়া নামঘৰ গুচি যাম ইয়াতে বহিছোঁ আমি অলপ বতাহো ধুনীয়া মাৰি আছে দেই পিছবেলা হ'লে আকৌ এনেকৈ বহিব নোৱাৰি পূৰা ৰ'দ পৰি থাকিব এতিয়া আকৌ বতাহ ইমান ধুনীয়াকৈ মাৰি আছে আৰু সৰু আগফালে এটা পুখুৰী আছে আৰু পুখুৰীত ঢেৰ মাছ আছে বোলে বহুত টাইম ৰ'লোঁ আৰু এতিয়া যাওঁগৈ মইনাপুৰীয়া নামঘৰত যাম তাতো চাকি জ্বলাই থওঁগৈ সদায় যাওঁৱে মানে প্ৰত্যেকবাৰে যাওঁ এয়া পালোহি মইনাপুৰীয়া নামঘৰ আৰু ঢেকীয়াখোলা আহিলে মানে এইফালে গুচি আহোঁ আৰু ভিতৰৰ ৰাস্তাই দিয়ে প্ৰত্যেক বছৰে অহা হয় আৰু সেইটো কাৰণে এইবাৰো আহিছোঁ আহি যাওঁৱে মানে ভাল লাগে আৰু দুইটা নামঘৰ ওচৰা ওচৰিকৈ আছে ন এইটোতো সোমাই যাওঁ সেইটো কাৰণে মাইনা খাবা আৰু ন মইনাপুৰীয়া নামঘৰ মুখৰ আগতে ভালকৈ পৰঠা খাই ল'লোঁ চিম্পুল পৰঠা খাই ল'লোঁ গুড ইভিনিং এভৰিৱান আজি হৈছে নেক্সট ডে আৰু আজি আমি এফালে যাবলৈ ওলাইছোঁ আমি আজি চব যাম আৰু আমি তিনিটা মা মই মাইনা কাইলৈ মাইনা যাবগৈ আৰু মাইনা ওচৰতে ট্ৰান্সফাৰ হ'ল সেইটো কাৰণে অলপ ওলাই যাওঁ আৰু অলপ মাকো লৈ যাম আজি এতিয়াতো পূৰা ৰাতিও হ'ল 7টা বাজিলে কিনো হয় সেইখনকৈ চাব ভিডিঅ'টো আৰু বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আচলতে আমি আজি ডিনাৰটো বাহিৰত কৰিম বুলি আহিলোঁ কাৰণ ৰাতি বাহিৰত ডিনাৰ কৰা নহয় হ'লেও কেতিয়াবা মাইনাই মোৰে হয় কিন্তু মাক লৈ অনা নহয় প্ৰায় চ' লৈ আহিলোঁ মাক আজি ফোন এটা কিনি দিয়া হৈছে মা বেলেগ ফূৰ্তি আৰু আজি সেইটো কাৰণে ফূৰ্তিতে আৰু বলক বাহিৰত বোলো খাই আহোঁগৈ
বুলি লৈ আহিছোঁ ফাৰ্ষ্টে কেবিনত ল'লোঁ খাবলৈ বাট কেবিনত ৰাতি হ'লে কি হয় না বহুত লাইটৰ পোহৰত পোকবোৰ আহে বাহিৰৰ পৰা সেইটো কাৰণে মানে ফোনটো ইয়াতে মাক দেখুৱাই মেলি ল'লোঁ আৰু মাইনাই কিনিলেগৈ বোলে টাউনত মায়ে দেখা নাছিলে ইয়াতে দেখালোঁ আৰু ফোনটো মাৰ ফোনটো এইটো বুলি দামী নহ'ব পাৰে বাট মাৰ কাৰণে চলি যাব আৰু মায়েনো ক'ত ইমান হেভিকৈ ইউজ কৰিব ন চ' মাক সেইটো ফোনটো কিনি দিয়া হ'ল আৰু আমি এতিয়া কেবিনত সোমালোঁ এতিয়া কেবিনৰ পৰা পিছত ওলাই যামগৈ কাৰণ কেবিনত ইমান পোক আহিছে নহয় ভাত খাব নোৱাৰিম আৰু ইয়াত যি দেখিছোঁ চ' বেলেগলৈ যামগৈ আৰু মাইনাও কিমান ফূৰ্তি চাওকচোন বাৰু ফোনটো দিবলৈ পাই এয়া মানে এনেকৈ ওলাই আহিলে মানে ভিডিঅ' কৰা নহয়ে বৰকেনে মানে এই যি পাইছোঁ অলপ চলপকৈ কৰিছোঁ আৰু এয়া আমি দিচাঙত খাবলৈ আহিলোঁ লোকেল চিকেন ল'লোঁ এনেকৈ আৰু ৰাতি সাঁজটো খাই দিলোঁ আছে আছে হ'ব হ'ব একো নালাগে খাই এখন ধাবাত ভালেই লাগে বহুত মানে চিম্পুল হয় বেছি মছলা চছলা দি একো নাথাকে দেই সঁচা কথা কৈছোঁ মানে চিম্পুল একদম সেইকাৰণে ইয়াত খাই ভালেই লাগিলে আৰু এইফালে জোনলাখন আছে মই আৰু সৰু ছোৱালীৰ নিচিনাকৈ জোনলাখনলৈকে যাওঁ বহিবলৈ আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিম ভাবিছোঁ কেনেকুৱা লাগিলে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু এয়া মাইনাই পাণ কিনিছে আৰু আমি এতিয়া পাণ খাম যদিহে আজি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদিহে আজি মোৰ চেনেলটোত আপোনালোক নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব ইমান টাইমে ভিডিঅ'টো চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ